যেহেতু আমাৰ সমাগত বিধানসভা নিৰ্বাচন কাষ চাপিছে মই যেহেতু UPPL দলৰ হৈ কাম কৰি আছোঁ BTC মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ চুকে কোণে যিখিনি আমাৰ ভোজপুৰী ভাষী মানুহ নুনিয়া সম্প্ৰদায়ৰ মানুহ সেইসকলৰ ঘৰে ঘৰে গৈ মই তেওঁলোকক আমাৰ যেহেতু UPPL দলৰ যি নেকি কাৰ্যকলাপ যি নেকি সুচিন্তাধাৰা সেই কথাটো মই কৈছোঁ আপোনালোকে গম পায় যে BPF চৰকাৰখনে আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ যি নেকি আমাৰ ভোজপুৰী ভাষী মানুহ আছে তেওঁলোকক বহুত ঠগিলে ঠগ প্ৰবঞ্চনা কৰি তেখেতসকলৰ ভোট আদায় কৰিলে যোৱাটো ইলেকশ্যনতো তেখেতসকলে মিছা কথা কৈছিলে যে মাটিৰ পট্টা দিয়া কথা আজিলৈকে সেইটো আমি দেখা নাপালোঁ তেনেকুৱা বহুত মিছা প্ৰতিশ্ৰুতি দিছে আপোনালোকে আজি প্ৰত্যক্ষ কৰিব যি নেকি ভোজপুৰী ভাষী এলেকা আছে সেই এলেকাটোত উন্নয়ন ক'বলৈ গ'লে জিৰো আজি ৰাস্তা ঘাটৰে কথা কওক আমাৰ উত্তৰ ফালে যদি আপোনালোকে চাব যায় একেবাৰে জিৰো তাত এতিয়াও অকণমান বৰষুণ হৈছে এতিয়া গাড়ী যাব নোৱাৰা অৱস্থা তো এনে তেওঁলোকৰ ঠগ প্ৰবঞ্চনা যি নেকি তেওঁলোকে ৰাইজে বুজি পাইছে আৰু বুজি পায় যেহেতু দীপেন বড়ো ডাঙৰীয়া এইবাৰ খুব এক সুন্দৰ আমি কেণ্ডিডেট পাইছোঁ বা ৰাইজে পাইছে তেখেতসকলে নিজে স্বীকাৰ কৰিছে যে আমি দীপেন বড়ো ডাঙৰীয়াক খুব এক ভাল কেণ্ডিডেট হিচাপে আমি পাইছোঁ তেখেতসকলে কৈছে যে এইবাৰ আমি বেলেগ নহয় দীপেন বড়োকহে বিচাৰোঁ আৰু ইউথ সমাজে যি নেকি বৰ্তমান অধ্যয়ন কৰি আছে স্কুল কলেজ যি নেকি অধ্যয়ন কৰি আছে তেওঁলোকেও মোক খুব ছাপোৰ্ট কৰিছে মই সেইদিনা যেতিয়া মই তেওঁলোকক লগ ধৰোঁ তেতিয়া মোক আশ্বাস আৰু বিশ্বাস দিছে যে এইবাৰ ইউথ সমাজে দীপেন বড়ো ডাঙৰীয়াৰ লগত আছে আৰু মোক সদায় ফোন কৰে যেতিয়া ইউথ সমাজে মোক ফোন কৰে বোলে আমি এবাৰ আছোঁ তো মোক খুব ভাল লাগে আমি এইবাৰ যেহেতু দীপেন বড়ো ডাঙৰীয়াৰ হৈ কাম কৰিছোঁ এই BTR অঞ্চলত ভোজপুৰী ভাষী মানুহে যে UPPLক বিচাৰিছে বিগত ইলেকশ্যনত কিন্তু ঠগ প্ৰবঞ্চনাৰ যি নেকি জাল পেলাইছিলে আৰু আমাৰ ৰাইজে তাত মানে ভুল গৈছিলে সেই ঠগ প্ৰবঞ্চনাত আৰু এতিয়া সেই ঠগ প্ৰবঞ্চনা যি নেকি আছিলে বুজি পোৱাৰ পিছত কিন্তু এইবাৰ একেবাৰে কৈছে যে আমি যি ভুল কৰিলোঁ এতিয়া কৰিব নিবিচাৰোঁ এতিয়া আমি এখন নতুন চৰকাৰ বিচাৰোঁ আমি ট্ৰেক্টৰৰ যি নেকি UPPL চৰকাৰ সেই চৰকাৰক বিচাৰোঁ তো মোক খুব ভাল লাগিছে মই যেতিয়া আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ চুকে কোণে গৈছিলোঁ সেইদিনা আমি আমজুলিত মই গৈছিলোঁ তাত আই মাতৃসকলৰ লগত মই কথা পাতিছোঁ আৰু কথা পাতি ইমান মানে দুখ লাগিছে যে তেওঁলোকৰ যি নেকি বেদনা মোক একদম খুব সুন্দৰকৈ খুলি কৈছে মই যেতিয়া দেখা পাইছোঁ তেওঁলোকে একদম পানীৰ যি নেকি সমস্যা কলহ লৈ একেবাৰে এই ক'ত SSB কেম্প তাতে গৈছে আনিব পানী ইমান কষ্ট মানে যি নেকি উন্নয়ন মন্ত্ৰী আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া জল বিভাগৰ যি নেকি আমাৰ মন্ত্ৰী আছিলে তো তেওঁ সেই সমস্যাটো তাত সমাধান নকৰাৰ ফলত আজি ৰাইজে ভুগিব লগা হৈছে তো এনেকুৱা সমস্যাবিলাক আছে ভোজপুৰী ভাষী যি নেকি সমস্যা আছে চিৰস্থায়ী যি নেকি সমস্যা যেনে ধৰক ৰাস্তা ঘাট কৃষ্টি সংস্কৃতিৰ যি নেকি সমস্যা বিশেষকৈ ভোজপুৰী ভাষী ছাত্ৰ ছাত্ৰীৰ যি নেকি পঢ়াৰ সমস্যা এইখিনি সমস্যা আৰু যি নেকি আমাৰ চিৰস্থায়ী সমস্যা আছে মঠ মন্দিৰ এইবিলাক সমস্যা তেওঁলোকে সমাধান নকৰিলে যাৰ ফলত আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি UPPL চৰকাৰক সমৰ্থন জনাইছে আৰু মই খুব গৌৰৱান্বিত যে এই কাৰ্য আগতে কৰিব লগা আছিলে তো এই ৰাইজে কিবা ভুল বুজাবুজি মাজত এই আমাৰ যি নেকি ভুল বুজিলে এতিয়া সেই ভুল নকৰে বোলে আমাক প্ৰতিশ্ৰুতি দিছে আমি খুব ভাল লাগিছে সেইদিনা মই যেতিয়া দীপেন বড়ো ডাঙৰীয়াৰ লগত আমাৰ উত্তৰ বৰপুখুৰী গাঁৱত মিটিং কৰিছোঁ আমাৰ ভোজপুৰী ভাষী মানুহ একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁলোকে একে আষাৰে কৈছে যে আমি এবাৰ দীপেন বড়ো ডাঙৰীয়াক সিলেক্ট কৰিম আমাৰ ৰাস্তা ঘাটৰ সমস্যা যি নেকি আছে সেইখিনি সমাধান কৰিব লাগিব তেতিয়া দীপেন বড়ো ডাঙৰীয়াই ক'লে যে আপোনালোকে নিশ্চিন্ত থাকক মই জিকি অহাৰ পিছত আপোনালোকৰ সমস্যা ইমান দিনে 17 বছৰৰ সমস্যা মই সমাধান কৰিম গতিকে এই কথা তেখেতে নিজে মুখেৰে ক'লে তো খুব ৰাইজে ভাল পাইছে আৰু এই কথা নিশ্চয় দীপেন বড়ো ডাঙৰীয়াই কৰিব আৰু দীপেন বড়ো ডাঙৰীয়া সবেই চিনি পায় আমাৰ কবিৰালিতে তেখেতে আমাৰ কবিৰালি যি নেকি হাই ছেকেণ্ডেৰী স্কুল তাতে পঢ়াইছিলে তেখেতে শিক্ষক হিচাপে তেখেতে কৰ্মৰত হৈ আছিলে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক
শিক্ষাদান কৰিছিলে। তো আমি এগৰাকী মই ভোজপুৰী ভাষী মানুহ হিচাপে মই এইখিনিকে কৈছোঁ যে প্ৰত্যেকটো ভোজপুৰী ভাষী আই মাতৃসকলে এইবাৰ UPPL চৰকাৰক ভোট দি জয়যুক্ত কৰিব। ভোট ফৰ UPPL, ভোট ফৰ দীপেন বড়ো ডাঙৰীয়াক দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। মৌলিক যিবিলাক আঁচনি দিছে সেই আঁচনিবিলাক ঢুকি পাইছে নে নাই আপোনালোকৰ সম্পৰ্কত? চাওক, এটা খুব ভাল প্ৰশ্ন সুধিছে দেই। এটা এই খুব ভাল প্ৰশ্ন। যি নেকি BPF চৰকাৰে ছোৱালীৰ যি নেকি পঢ়াৰ যি নেকি কি বুলি কয় এইটো স্কলাৰশ্বিপ, এইবিলাক আঁচনি আমাৰ মাজত ঢুকিয়ে নাপালে। কাৰোবাৰ ঘৰত মই সেইদিনা আমাৰ গাঁৱতে দেখিছোঁ, কাৰোবাৰ মাতৃ বৌ আৰু নিজৰ ঘৰতে ধৰক 6-7জন মান যি নেকি IBS আঁচনি, এই IBS আঁচনিটো তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মাজতে ভগাই লৈছে। 6-7জনে একেলগে এই ভগাই লৈছে আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত কিন্তু এই আঁচনিটো ঢুকি নাপালে। তো তেওঁলোকৰ এই BPFৰ এই নেকি চিন্তাধাৰা ব্যক্তি নিজৰ মাজতে ভগাই লোৱা আৰু ৰাইজকনো কি চিন্তা কৰিব। এনে BPFৰ নীতিয়ে আমি যি নেকি ৰাইজৰ উন্নয়ন হ'ব লগা আছিলে, এনে তেওঁলোকৰ নীতিয়ে ৰাইজৰ উন্নয়ন কেতিয়াও হ'ব নিদিয়ে আৰু ছাত্ৰ সমাজে কেতিয়াও আগবাঢ়িব নোৱাৰে।